ছোৱালী মাথা আজি নষ্ট হৈছে। আমার মাজত আমার বিভাগৰ সম্মানীয় ডেপুটি ডিৰেক্টৰ জইণ্ট ডিৰেক্টৰ মাননীয় বিঞ্জুমণি দাস বাইদেউ আহিছে। লগত আছে ডেপুটি ডিৰেক্টৰ দুগৰাকী কয় উচ্চ পদস্থ বিষয়া দায়িত্ব সহকাৰে ইয়ালৈ আহিছে। আপোনালোকক মই অনুৰোধ জনাইছোঁ বিঞ্জুমণি বাইদেউৰ দুটা শব্দ আপোনালোকে অলপ শান্তিপূৰ্ণভাৱে শুনি লওক। আজি ইয়াত কৰ্মস্থলীত উপস্থিত হোৱা আমাৰ অতি মৰমৰ আপোনালোকে যিটো বিষয়ত আজি ইয়াত প্ৰতিবাদ কৰিব আহিছে সেই বিষয়ৰ ওপৰত আমি বহুতবাৰ এইটো বিষয়ে আলোচনা কৰিছোঁ। আনকি আমি আপোনালোকৰ প্ৰস্তাৱসমূহ আমাৰ বিভাগলৈ প্ৰেৰণও কৰিছোঁ। কিন্তু আজি মই ভাবিছোঁ আপোনালোকে যিটো বিষয়ত ইমান বহলভাৱে সকলো জিলাৰ পৰা মানুহ আহি ইয়াত উপস্থিত হৈছে আপোনালোকক সন্মান জনাই মোক আমাৰ সঞ্চালক মহোদয় ইয়ালৈ পঠাইছে আৰু তেখেতৰ বক্তব্য অনুসৰি আমি আজি আপোনালোকৰ যিখন মেমৰেণ্ডাম সেইখন আজি আমি গ্ৰহণ কৰিম। যিহেতু আজি আমাৰ বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰ দিন আমি ভাবিছোঁ এইখন আমি যদি আজিয়ে গৈ পেলাই আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ হাতত দিব পাৰোঁ নিশ্চয় তেখেতে আজি বিধানসভাৰ মজিয়াত কিবা এটা ব্যৱস্থা আপোনালোকৰ পৰা কৰিব বুলি আমিও আশা কৰিছোঁ। গতিকে মই অতি সন্মানেৰে আপোনালোকৰ এইখন মেমৰেণ্ডাম গ্ৰহণ কৰিছোঁ আৰু আপোনালোকক এটা অনুৰোধ কৰিছোঁ যিসকলে 6 মাইলৰ পৰা নাৰেংগীলৈ যোৱা ৰাস্তাটোত বাওঁফালে সমবেত হৈছে তেখেতসকলক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে সোঁফালে 6 মাইললৈ অহা ৰাস্তাটো সমবেত হয় আৰু এইফালে বেলেগ আমাৰ যাত্ৰীসকলক অহা যোৱা কৰিবলৈ সুবিধা কৰি দিয়ে। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ বাইদেউলৈ। বান্ধৱীসকল আমি যান জঁটটো আমি নিশ্চয় চিন্তা কৰিছোঁ সকলো ৰাইজৰ অসুবিধা হৈছে চাগে, কিন্তু সন্মানীয় বান্ধৱীসকল আমি কিন্তু যেতিয়ালৈকে স্কুলৰ পৰা উত্তৰ নাহে